হেল্ল' এভৰিৱান, ৱেলকাম বেক টু গেইন ফৰ এক্সাম ইউটিউব চেনেল। তো আজিৰ ভিডিঅ'টোত মই হায়াৰ ছেকেণ্ডাৰীৰ তোমালোকৰ যদি এক্সাম বেয়া হৈছে তেতিয়াহ'লে তোমালোকে কি কৰিবা, তোমালোকে নতুনকৈ এক্সাম দিব পাৰিবা নেকি, বেটাৰমেণ্ট এক্সাম, ৰিপিট কেটেগৰী, চাৰ্টেন ছাবজেক্ট, এই যিমানকেইটা কেটেগৰী আছে এই গোটেই 4টা কেটেগৰী মই তোমালোকক ভালদৰে বুজাই দিম। তোমালোকে মোৰ কথাখিনি ভালদৰে শুনিবা আৰু যদি ভিডিঅ'টো ভাল লাগে দেন প্লিজ এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তেন্তে বোলে আমি মেইন টপিকত আগবাঢ়ো। প্ৰথমটো কেটেগৰী হৈছে বেটাৰমেণ্ট চান্স বা বেটাৰমেণ্ট এক্সাম কোনে দিব পাৰিব। তো তোমালোকে স্ক্ৰীনত দেখা পাইছা, মই তোমালোকৰ কাৰণে হাইলাইট কৰি থৈছোঁ যে যদি তুমি এইচএছ এক্সাম পাছ কৰিছা, যদিহে পাছ কৰিছা কিন্তু তোমাৰ মাৰ্কছখিনি বঢ়াব বিচৰা তেতিয়া তুমি বেটাৰমেণ্ট এক্সাম দিব পাৰিবা। বেটাৰমেণ্ট এক্সামত তোমালোকে মাৰ্কছখিনি ইম্প্ৰুভ কৰাৰ কাৰণে দিব লাগে বা তোমালোকে দিব পাৰিবা। তোমালোকে মেক্সিমাম 4টা ছাবজেক্টত এক্সাম দিব পাৰিবা। যিটো ছাবজেক্টত বেছি নম্বৰ পাবা সেই নতুন নম্বৰ ধৰা হ'ব। ফৰ এক্সাম্পল তোমালোকে ছাপ'জ ফিজিক্সখনত নাইবা পলিটিকেল ছায়েন্সখনত তোমালোকে ছাপ'জ 70 নম্বৰ পাইছা, বা তোমালোকে বিচৰা যে মই নম্বৰখিনি অলপ ইম্প্ৰুভ কৰিব বিচাৰিম, মই 80 বা লেটাৰ মাৰ্কছ আনিব খুজিম, তেতিয়াহ'লে কিন্তু তোমালোকে বেটাৰমেণ্ট এক্সাম দিব পাৰিবা। যদিহে পাছ কৰিছা কিন্তু পাৰ্চেণ্টেজ বা মাৰ্কছখিনি ইম্প্ৰুভ কৰিব খোজা দেন তুমি যিকোনো 4খন ছাবজেক্টত মেক্সিমাম বেটাৰমেণ্ট এক্সাম দিব পাৰিবা। আৰু এটা কথা বহুত ষ্টুডেণ্টে মোক সুধি থাকে যে যদি আমি বেটাৰমেণ্ট এক্সামৰ সময়ত মাৰ্কছ কম পাওঁ, ছাপ'জ তুমি এতিয়া ফিজিক্সত 75 নম্বৰ পালা, যদি তুমি বেটাৰমেণ্ট এক্সামত উইথ এন এইম যে মই নম্বৰখিনি ইনক্ৰিজ কৰিম বা নম্বৰখিনি মই বঢ়াম, কিন্তু তুমি নম্বৰখিনি কম পোৱা, ছাপ'জ তুমি 75 আগতে পাইছিলা, বেটাৰমেণ্ট এক্সাম দিয়াৰ পিছত যদি তুমি 65 পোৱা, তেতিয়াহ'লে তোমালোকৰ মাৰ্কশ্বিটত সেই 65টো আহিব নেকি? তো ষ্টুডেণ্টছ তোমালোকে কৈছোঁ যে বেটাৰমেণ্ট এক্সামৰ ৰুল এইটো হৈছে যে যিখিনি নম্বৰ তোমালোকৰ ভাল হৈ থাকে অৰ্থাৎ বেছি সেইখিনি নম্বৰ থাকিব। অৰ্থাৎ যদি তোমালোকৰ নম্বৰ কমিও যায় তেতিয়াহ'লে কিন্তু তোমালোকে আগৰ মাৰ্কশ্বিটখনে ইউজ কৰিব পাৰিবা। যদিহে তোমালোকে 75ৰ সলনি তোমালোকে যদি 85 পোৱা, তেতিয়াহ'লে কিন্তু নতুনকৈ মাৰ্কশ্বিট আহিব। নতুনকৈ মাৰ্কশ্বিটত ফিজিক্সৰ বা এডুকেশ্যন বা যিকোনো এখন ছাবজেক্টত তোমালোকৰ মাৰ্কছখিনি বাঢ়িব বা 85 হৈ যাব, নতুনকৈ মাৰ্কশ্বিট আহিব। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে যদি তোমালোকৰ মাৰ্কছখিনি কমে তেতিয়াহ'লে কিন্তু তোমালোকৰ একো ইফেক্ট নপৰে, সেই আগৰ মাৰ্কশ্বিটখন তোমালোকে ইউজ কৰিব পাৰিবা। যদি মাৰ্কছখিনি বাঢ়ে তেতিয়াহ'লে তোমালোকক এখন নতুন মাৰ্কশ্বিট বৰ্ডৰ পৰা ইছ্যু কৰা হ'ব আৰু সেইখন মাৰ্কশ্বিট লৈ তোমালোকে নতুনকৈ এডমিশ্যন ল'ব পাৰিবা। এতিয়া আমি আগবাঢ়িছোঁ ছেকেণ্ড নম্বৰ পইণ্ট বা ছেকেণ্ড নম্বৰ যিটো আমাৰ ওচৰত অপশ্যন আছে সেইটো হৈছে ৰিএপিয়াৰেঞ্চ স্কিম। বেটাৰমেণ্টৰ দৰে এইটো ছেমেই হয়, যদিহে ষ্টুডেণ্টজনে পাছ কৰিছে আৰু বিচাৰে যে মই গোটেইকেইখন ছাবজেক্টতে অভাৰঅল মাৰ্কছখিনি ইম্প্ৰুভ কৰিম। বেটাৰমেণ্টত কেৱল তুমি 4খন মেক্সিমাম ছাবজেক্ট এক্সাম দিব পাৰিবা, কিন্তু ৰিএপিয়াৰেঞ্চ স্কিমত তুমি গোটেইকেইখন এপ্লাই কৰিব লাগিব। যদি তুমি ভাবা যে মই গোটেইকেইখনতে সন্তুষ্ট নহয়, মই ৰিচেকিং নকৰোঁ, তেতিয়াহ'লে মই নেক্সট ইয়াৰ অৰ্থাৎ 2027ত মই ৰিএপিয়াৰ হ'ম। ৰিএপিয়াৰ হোৱা মানে হৈছে যে তুমি গোটেইকেইখন ছাবজেক্টৰে এক্সামটো দিব লাগিব। যদি পাছ কৰিছা কিন্তু সম্পূৰ্ণ ৰিজাল্ট ভাল কৰিব বিচৰা দেন দ্য অপশ্যন ইজ ৰিএপিয়াৰেঞ্চ, বা তুমি ৰিএপিয়াৰ হ'ব লাগিব। সকলো ছাবজেক্ট পুনৰ এক্সাম দিব লাগিব, যিটো ৰিজাল্ট ভাল সেইটো ধৰা হ'ব। যদি ছাপ'জ তোমালোকে এইবাৰ ফাৰ্ষ্ট ডিভিজন পাইছা, তোমালোকৰ মাৰ্কশ্বিটত আহিছে ফাৰ্ষ্ট ডিভিজন পোৱা বুলি, কিন্তু তুমি যদি বিচৰা যে মই ষ্টাৰ মাৰ্কছ আনিম বা 75% মই আনিব বিচাৰোঁ, তেতিয়াহ'লে তুমি ৰিএপিয়াৰেঞ্চ স্কিম বা গোটেইকেইখন ছাবজেক্টতে তুমি নম্বৰখিনি ইম্প্ৰুভ কৰাৰ কাৰণে ৰিএপিয়াৰ হ'ব লাগিব। ইঞ্জিনিয়াৰিং বা মেডিকেল এডমিশ্যনৰ বাবে এইটো বহুকেইজন ষ্টুডেণ্টে আমি প্ৰত্যেক বছৰে দেখা পাইছোঁ যে তেওঁলোকে এইটো কাৰণে এপ্লাই কৰে। চ' তোমালোকে বুজি পাইছা যে বেটাৰমেণ্টত তোমালোকে 4খন ছাবজেক্ট দিব পাৰিবা মেক্সিমাম, আৰু ৰিএপিয়াৰেঞ্চ স্কিম যদি তোমালোকে চুজ কৰা অনলাইন এপ্লিকেশ্যনৰ সময়ত দেন তোমালোকে গোটেইকেইখন ছাবজেক্টতে এক্সামটো নতুনকৈ দিব লাগিব। নতুনকৈ তোমালোকৰ মাৰ্কশ্বিট আহিব, আৰু মাৰ্কশ্বিটৰ ক্ষেত্ৰত যদি তোমালোকৰ মাৰ্কছখিনি কমে বা বেছি হয় তেতিয়াহ'লে তোমালোকৰ মাৰ্কশ্বিটখন আহিব। মানে মই ক'ব বিচাৰিছোঁ যদি তোমালোকৰ মাৰ্কছখিনি কমে তেতিয়াহ'লে তোমালোকৰ আগৰ মাৰ্কশ্বিটখনেই ইউজ কৰিব পাৰিবা। যদি বাঢ়ে তেতিয়াহ'লে তোমালোকক নতুনকৈ এখন ফ্ৰেছ নিউ মাৰ্কশ্বিট বৰ্ডে ইছ্যু কৰিব আৰু সেইখন তোমালোকে ইউজ কৰিব পাৰিবা। তোমালোকে হয়তো বুজি পাইছা। এতিয়া আমি চাম পইণ্ট নম্বৰ 3। এতিয়া এটা বৰ্ডে ইছ্যু কৰা মতে তেওঁলোকে 4টা ধৰণৰ কণ্ডিশ্যনছ ৰাখিছে যে যিকেইজন ষ্টুডেণ্টে ছাপ'জ তুমি এটা এক্সাম দিব নোৱাৰিলা, কিবা এটা কাৰণত এক্সাম এটা তুমি মিছ কৰিলা, তেতিয়াহ'লে তুমি সেই এক্সামটো নেক্সট ইয়াৰ
ফ্ৰেছ নিউ হিচাপে দিব পাৰিবা। চাৰ্টেন ছাবজেক্ট যিটো অপশ্যন আছে সেইটো তোমালোকে চুজ কৰিব লাগিব অনলাইন এপ্লিকেশ্যনৰ সময়ত। যদি কেৱল এটা নিৰ্দিষ্ট ছাবজেক্ট এক্সাম দিব লাগে দেন ইউ কেন চুজ চাৰ্টেন ছাবজেক্ট অপশ্যন। উদাহৰণ 4th ইলেক্টিভ ছাবজেক্ট বাকী আছে, তোমাৰ ছাপ'জ কোনোবা এখন ছাবজেক্ট তুমি বাই চান্স দিব নোৱাৰিলা, ইলেক্টিভ ছাবজেক্ট বা কোনো এখন ছাবজেক্ট আগতে দিব নোৱাৰিলা, কেৱল সেই ছাবজেক্টখন তোমালোকে যদি দিয়া তেতিয়াহ'লে তোমালোকে এইটো অপশ্যন ক্লিক কৰিব লাগিব। ছেম হয় বাকী বেটাৰমেণ্ট আৰু ৰিএপিয়াৰেঞ্চ 90%টো ছেমেই হয়। বেটাৰমেণ্টত কেৱল 4খন দিব পাৰিবা আৰু ৰিএপিয়াৰেঞ্চ বা ৰিএপিয়াৰ হ'লে তোমালোকে গোটেইকেইখন দিব লাগিব। আৰু চাৰ্টেন ছাবজেক্ট যিখন ছাবজেক্টত তুমি এক্সামৰ সময়ত এবচেণ্ট আছিলা বা কোনো এটা পাৰ্টিকুলাৰ ৰিজনত তুমি দিব নোৱাৰিলা সেইখন ছাবজেক্ট তোমালোকে দিব পাৰিবা। এতিয়া আমি চাম পইণ্ট নম্বৰ 4 বা কেটেগৰী 4। কেটেগৰী 4টো হৈছে কম্পাৰ্টমেণ্টেল কেটেগৰী, আৰু এইটো কম্পাৰ্টমেণ্টেল কেটেগৰীত বহুতো ষ্টুডেণ্টৰে ডাউট থাকে যে এইটো কেনেকুৱা ধৰণৰ বা কম্পাৰ্টমেণ্টেল এক্সাম হ'ব নেকি, তেওঁলোকে কেতিয়া কোনটো কণ্ডিশ্যনত তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব। চোৱা ষ্টুডেণ্টছ, তোমালোকক মই এক্সাম্পল হিচাপে কেইটামান ছাবজেক্টৰ নাম্বাৰ দেখুৱাইছোঁ। প্ৰথমটোত লিখা আছে ছাবজেক্ট, নেক্সট লিখা আছে মাৰ্কছ। প্ৰথমত ছাত্ৰজনে ইংলিছত 61 পাইছে, MIL-ত 65 পাইছে, এডুকেশ্যনত 78 পাইছে, পলিটিকেল ছায়েন্সত 72 পাইছে, হিষ্ট্ৰীত 22 পাইছে য'ত তেওঁ ফেইল কৰিছে, আৰু ইকনমিক্সত 60 পাইছে। অ'কে, তোমালোকে দেখিছা যে গোটেইকেইখন ছাবজেক্টৰ ভিতৰত এখন ছাবজেক্টত ষ্টুডেণ্টজনে ফেইল কৰিছে। যদি কোনোবা এজন ষ্টুডেণ্ট আছে যিয়ে মাত্ৰ এখন ছাবজেক্টত ফেইল কৰিছে, তেতিয়াহ'লে তেওঁলোকৰ মাৰ্কশ্বিটত অলৰেডি লিখা আহে যে কম্পাৰ্টমেণ্টেল কেটেগৰী বা কম্পাৰ্টমেণ্টেল বুলি লিখা আহিছে, তেতিয়া তেওঁ কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব। যদি তুমি এখন ছাবজেক্টত ফেইল কৰিছা, কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। লাষ্ট বাট নট দ্য লিষ্ট, আৰু সেইটো হৈছে ৰিপিট কেটেগৰী। এজন ষ্টুডেণ্ট যিয়ে বা যিজনে বহুকেইখন ছাবজেক্টত ফেইল কৰিছে, ফৰ এক্সাম্পল ইংলিছত ফেইল কৰিছে, অসমীয়াত পাছ কৰিছে, এডুকেশ্যনত ফেইল কৰিছে, পলিটিকেল ছায়েন্সত ফেইল কৰিছে, হিষ্ট্ৰীত পাছ কৰিছে, ইকনমিক্সত ফেইল কৰিছে। তোমালোকে দেখা পাইছে যে এখনতকৈ বেছি ছাবজেক্টত ফেইল কৰিলে তেওঁলোকৰ মাৰ্কশ্বিটত অলৰেডি ৰিপিট বুলি লিখা আহে, অৰ্থাৎ তেওঁলোকে এই গোটেইকেইখন ছাবজেক্টৰে এক্সাম দিব লাগিব নেক্সট ইয়াৰ 2027 চনত বা 2027ত। তেতিয়াই তেওঁলোকে এখন যদি পাছ কৰে নতুন মাৰ্কশ্বিট লাভ কৰিব পাৰিব আৰু এক্সামটো পাছ কৰিব পাৰিব। তোমালোকে হয়তো বুজি পাইছা গোটেইখিনি। ৰিপিটত গোটেইকেইখন মানে এখনতকৈ বেছি ছাবজেক্টত ফেইল কৰিলে গোটেইকেইখনতে এক্সামটো দিবলগীয়া হয়। কম্পাৰ্টমেণ্টেলত কেৱল এখন ছাবজেক্টত ফেইল কৰিলে তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰে। আৰু বেটাৰমেণ্ট আৰু ৰিএপিয়াৰেঞ্চ স্কিমত নম্বৰখিনি ইম্প্ৰুভ কৰা ষ্টুডেণ্টৰ কাৰণে বেটাৰমেণ্ট আৰু ৰিএপিয়াৰেঞ্চ স্কিমটো হয়। অৰ্থাৎ পাছ কৰা ষ্টুডেণ্টৰ কাৰণে ৰিএপিয়াৰেঞ্চ আৰু বেটাৰমেণ্ট স্কিম, ফেইল কৰাৰ কাৰণে ৰিপিট আৰু কম্পাৰ্টমেণ্টেল, এই দুয়োটা কেটেগৰী তেওঁলোকে ডিছকাছ কৰিছে নটিফিকেশ্যনত। তোমালোকক মই ভালদৰে চিম্পল লেংগুৱেজত বুজাই দিছোঁ। এতিয়া তোমালোকক মই গোটেইকেইখন বা গোটেইকেইটা কণ্ডিশ্যনছ তোমালোকক ভালদৰে আকৌ এবাৰ বুজাই দিম। তোমালোকে চিটুৱেশ্যনটো চাই লোৱা। এজন ষ্টুডেণ্ট আছে যিজনে পাছ কৰিছে আৰু নম্বৰখিনি বঢ়াব, দেন তেওঁলোকৰ কাৰণে বেটাৰমেণ্ট কেটেগৰী। এজন ষ্টুডেণ্টে পাছ কৰিছে আৰু গোটেইকেইখন ছাবজেক্টৰে এক্সামটো দিব খোজে। বেটাৰমেণ্টত 4খন এক্সাম দিব পাৰি, আৰু ৰিএপিয়াৰেঞ্চ স্কিমত পাছ কৰিছে আৰু গোটেইকেইখন ছাবজেক্টৰে তেওঁ এক্সাম দিব খোজে, দেন তেওঁৰ কাৰণে ৰিএপিয়াৰেঞ্চ স্কিম হ'ব এইটো। আৰু এখন ছাবজেক্ট বাই চান্স যদি তোমালোকৰ মিছ হৈছে, 4th ছাবজেক্ট হওক বা যিকোনো এখন ছাবজেক্ট হওক, তোমালোকে যদি এক্সাম দিব নোৱাৰিলা দেন তোমালোকে এক্সামটো দিব পাৰিবা, আৰু এইটো চাৰ্টেন ছাবজেক্টত বা চাৰ্টেন ছাবজেক্ট কেটেগৰীত গণ্য কৰা হ'ব। আৰু ফেইল ওৱান ছাবজেক্ট, এটাৰ কাৰণে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। আৰু যদি বহুকেইখন ছাবজেক্টত তোমালোকে ফেইল কৰিছা দেন তোমালোকে ৰিপিট কেটেগৰীৰ হয়। তোমালোকে গোটেইকেইখন ছাবজেক্টৰে আকৌ এবাৰ এক্সাম দিব লাগিব যদিহে তোমালোকে পাছ কৰিব খোজা। এতিয়া মেইন কথা হৈছে যে পৰীক্ষা কেতিয়া হ'ব। বেটাৰমেণ্ট হওক, ৰিএপিয়াৰেঞ্চ স্কিম বা ৰিপিট কেটেগৰী, কম্পাৰ্টমেণ্টেল, এই গোটেইকেইটা পৰীক্ষা কেতিয়া হ'ব। তো ষ্টুডেণ্টে মোক বহুখিনি কথা সুধি থাকে যে পৰীক্ষা কেতিয়া হ'ব, পৰীক্ষা ক'ত হ'ব, এক্সাম চেণ্টাৰ চেঞ্জ হ'ব নেকি। চ' ষ্টুডেণ্টছ, তোমালোকে চোৱা যে পৰীক্ষা মেট্ৰিকৰ যেনেকৈ কম্পাৰ্টমেণ্টেল এক্সামটো জুনত অনুষ্ঠিত কৰা হয়, তেনেকৈ কিন্তু হায়াৰ ছেকেণ্ডেৰীৰ এক্সামটো অনুষ্ঠিত কৰা নহয়। অৰ্থাৎ তোমালোকে অহাবাৰ এক্সামটো দিব লাগিব। যেতিয়া 2027 চনত ফ্ৰেছ কেণ্ডিডেটছবিলাকে এক্সাম দিব, তেতিয়াও তোমালোকে বেটাৰমেণ্ট, ৰিএপিয়াৰেঞ্চ বা কম্পাৰ্টমেণ্টেল বা চাৰ্টেন ছাবজেক্ট, এই গোটেইকেইটা কেটেগৰীৰ এক্সামটো তোমালোকে ফ্ৰেছ নিউ কেণ্ডিডেট হিচাপে দিব লাগিব। অৰ্থাৎ তোমালোকৰ এক্সামটো অহা বছৰ অনুষ্ঠিত হ'ব। এই বছৰ যেনেকৈ তোমালোকৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত আৰম্ভ হৈছিল, ছেম একেদৰে তোমালোকৰো এক্সামটো 2027 চনত ফেব্ৰুৱাৰী বা মাৰ্চ মাহত আৰম্ভ হ'ব। আৰু যাতে তোমালোকে এক্সামটো দিব পাৰিবা, চ' তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া, ভালদৰে প্ৰিপাৰেশ্যন কৰা, এণ্ড তোমালোকৰ নিশ্চয়কৈ
মাৰ্কছখিনি ইম্প্ৰুভ হ'ব বা যিকেইজনে ফেইল কৰিছে তেওঁলোকেও পাছ কৰিব পাৰিবা যদিহে তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া। তো ষ্টুডেণ্টছ আজিৰ কাৰণে আছিল এইখিনি। আই হোপ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বা যিকেইজনক এই ভিডিঅ'টোৰ প্ৰয়োজন হয়, এই কথাখিনি তেওঁলোকে জানিব বিচাৰে দেন প্লিজ তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিবা। Thank you so much guys for watching the video and see you in the next video.